ঢকুৱাখানাৰ উভতা চামপৰা মুখত আলি আই লৃগাঙৰ প্ৰস্তুতি আৰম্ভ। 2020 চনটো বিশ্বজুৰি কৰোনা মহামাৰীৰ ফলত ঘোষণা কৰা লকডাউনৰ ফলত দেশত যি বিধ্বস্ত ৰূপ সৃষ্টি কৰিলে সমগ্ৰ বিশ্বই চিৰদিন মনত ৰাখিব। এনে সময়তে আঘোণৰ মাহ শেষ হ'বলৈ বেছি দিন নাই। অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙলৈ 2 মাহ আছে। সেয়েহে আঘোণৰ মাহত শালি ধান কাটি শেষ হোৱাৰ পিছতেই আজৰি সময় উলিয়াই ঢকুৱাখানাৰ উভতা চামপৰা মুখৰ ডেকা গাভৰুসকলে আজিৰে পৰা লৃগাঙৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ডেকা গাভৰু সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ঢোলৰ চেৱে চেৱে নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। বটাল চামপামুখ গাঁও বুদ্ধি কৃষ্টি সংঘৰ উদ্যোগত এবাৰ আমি আলি আই লৃগাং উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰি দিছোঁ আৰু আগন্তুক ফাগুন মাহৰ 14-15 তাৰিখত অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰি দিছোঁ। 2020 চনত যিটো নেকি কৰোনাৰ অন্তৰ্গত আমি আলি আই লৃগাংটি যিটো মনত ভাবিছিলোঁ আমি এইদৰে ফূৰ্তি কৰিব নাপালোঁ বা উদযাপন কৰিব নোৱাৰিলোঁ। গতিকে আমি 2021 বৰ্ষৰ কাৰণে এইবাৰ আমি সকলো দেখা গাভৰু মিলি সমূহ গাঁৱৰ ৰাইজে মিলি পেলাই আমি উলহ মালহেৰে ওলাই আহিছোঁ। গতিকে প্ৰস্তুতি আমি চলাইছোঁ, আপোনালোকে দেখিছেই। গতিকে এইবাৰ আমি 20 চনত যিটো আমাৰ ফ্ৰীভাৱে আমি ফূৰ্তি কৰিব নোৱাৰিলোঁ, এইবাৰ 21 চনত আমি উন্নত মানৰ আলি আই লৃগাংটি উদযাপন কৰিবলৈ ভাবিছোঁ। গতিকে প্ৰস্তুতি আমি